হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভালে আছে, সুস্থ আছে। তো পোনপ্ৰথমতে আপোনাক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আগন্তুক মাঘ বিহুৰ হিয়া ভৰা সকলোক জনালোঁ। তো এতিয়া আমাৰ খানা আছে গাইজ, তো খানাৰ প্ৰস্তুতি চলি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ, আমাৰ এইফালে বাবৰ ভাই গাঁটা খান্দি আছে আশাৰ কাৰণে, আৰু আমাৰ বৌ অলপমান আমাক হেল্প কৰি দি আছে আমাৰ কামখিনিত। তো এইফালে ধুনীয়াকৈ আয়োজন চলি আছে, জুইও পুৰি আছে, খানাৰ কাৰণে আয়োজনো চলি আছে বঢ়িয়াকৈ। আমাৰ এইফালে চানা ভাই খৰি কাটি আছে, বঢ়িয়া বঢ়িয়া লাগি থাক। আৰু এইফালে আমাৰ মিজানুৰ ভাই জিলেপি লৈ আহিছে নতুন বছৰৰ কাৰণে, অলপমান মুখবোৰ মিঠা কৰিবৰ কাৰণে। মিজানুৰ ভাই জিলেপি দি দি, জিলেপি দি দি, চবকে একাখন দি দি। এইফালে আমাৰ টিংকু ভাই, মজিবৰ ভাই, পিংকু ভাই লগ লাগি কেনে বঢ়িয়াকৈ আলু পেষ্ট ৰহুন যি আছে চব কুটিবলৈ আৰম্ভ কৰি দিছে। ঠিকে আছে, বঢ়িয়া বঢ়িয়া লাগি থাকা। এইফালে আমাৰ কলু ভাই বঢ়িয়া। এইফালে মই আদা চলাই আছোঁ গাইজ, আদা। এইফালে আমাৰ বাকী কামবোৰ চলি আছে ধুনীয়াকৈ, বঢ়িয়া বঢ়িয়া লাগি থাকা গাইজ। এইফালে আমাৰ মিক্সিত বঢ়িয়াকৈ আদা ৰহুন যি আছে চব খুন্দি থকা হৈছে। এইফালে হাঁহো যোৱাই আছে ধুনীয়াকৈ। আমাৰ এইফালে হাঁহৰ যি পাখা খেলাব লাগে সেই কামটো মানে আৰম্ভ হৈ গৈছে, হাঁহৰ পাখা খেলোৱা কামটো। হাঁহৰ পাখা আমাৰ খেলাব মিজানুৰ ৰহমান। এইফালে আমাৰ মুন ভাই আছে, আমিত ভাই আছে, বঢ়িয়া বঢ়িয়া লাগি থাক ধুনীয়া। এইটো হৈছে আটাইতকৈ মুস্কিল কাম, এই হাঁহৰ পাখা বোলাটো এই ঠাণ্ডাত নদী কৰিব গাইছ। তথাপিতো যে আমাৰ আমিত ভাই, মিজানুৰ ভাই আৰু মুন ভাই কৰি আছে, তাৰে কাৰণে থেংক ইউ তহঁতক, থেংক ইউ। কৰা লাগি থাকা। আনা বস্তাত লৈ আহ, বস্তাত বঢ়িয়াকৈ বহি কেনে কৰি থাকা। দি হাদি দে মুন বঢ়িয়া। এইফালে আমাৰ মজিবৰ ভাই হাঁহটো জোৱাই আছে, মজিবৰ ভাই ইফালে আছে, ৰিফা ভাই আছে। তাৰে পিছত আছে আমাৰ মুন ভাইও আছে লগত জহা কামটোত। মিজানুৰ ভাই আছে, এই মুন ভাই আমাৰ পাখা বোলা কামটোৱে কৰি আছে। একো নাই লগৰি গ'ল দে মিজান, লাগি থাক। সোনকালে হ'ব লাগে ভাই, বঢ়িয়া। এইটো আমাৰ হাঁহৰ ফাইনেল লুক, তাৰমানে পাখা বোলা একদম ধুনীয়াকৈ উলিছে পাখা, আগত পাখাও নাই, বঢ়িয়া। মজিবৰ ভাই লাগি থাক। গুড 10 মাৰ্ক। আমাৰ এইফালে বাবৰ ভাই হাঁহ গোটাটো আৰম্ভ কৰি দিছে, যিটো অত্যন্ত জৰুৰী কাম আমাৰ, তাৰমানে খানাৰ কাৰণে মাংস পিচ কৰাটো। তো এইটো কাম আমাৰ বাবৰ ভাই হাতত লৈছে, বঢ়িয়া বাবৰ ভাই। চ' গাইজ, কামখিনি কৰাত অলপমান টাইম লাগিব, যিহেতু আমাৰ হাঁহৰ সংখ্যাও বেছি, মানে আমাৰ হাঁহ 6জনী, সেইকাৰণে অলপমান টাইম লাগিব কামটো কৰোঁতে। চ' গাইজ, ফাইনেলি আমাৰ আঞ্জাটো বহাই দিছে, মাংসই তেলে পেজে চব একেলগে ধুনীয়াকৈ বহাই দিছে। আৰু আমাৰ আঞ্জাখন বনাব আমাৰ বাবৰ ভাই, লগত আছে মজিবৰ ভাই, আৰু এইফালে আছে আমাৰ মিজানুৰ ভাই, মছলা দিয়াত সহায় কৰি আছে। প্ৰথমতে আমাৰ মছলা হিচাপে হালধিটো দিয়া হৈছে, হালধিটো প্ৰথমতে দি দিলে। আৰু তাৰপিছত আমাৰ কি দিব এইবাৰ দিব আমাৰ জিৰা মছলা দি দিছে মিজানুৰ ভাই। তাৰপিছত দিব গৰম মছলা, তাৰপিছত ৰংগুড়া মানে জলকীয়া গাইছ, জলকীয়া দি দিছে, বঢ়িয়া। চ' গাইজ, ফাইনেলি আমাৰ আঞ্জাৰ এই লুকটো আহিছে। তো এইটোৱে আমাৰ আঞ্জাখনৰ আজিৰ ফাইনেল লুক, তাৰমানে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। তো গাইজ, আমি এতিয়া খাই লওঁ বঢ়িয়াকৈ, যিহেতু আমাৰ চব হৈ গৈছে। আমাৰ ৰমাত ভাই নেমু ভগাই আছে, আমাৰ আমিত ভাই আহি গৈছে, আমাৰ পিংকু ভাই দি আছে, বঢ়িয়া
তো এতিয়া আমি পটাপট খাই দিলোঁ যিহেতু ৰাতি বহুত হৈ গৈছে প্ৰায় আমাৰ 2টাই বাজিল এতিয়া একো নাই অলপ দেৰি হ'লেও কথা নাই আজি তো আমি এতিয়া আজি গাইছ খাই দি লওঁ আমাৰ এইফালে মোন ভাই আছে বহিছে অ'কে সকলো প্ৰত্যেকে বহি গৈছে ধুনীয়াকৈ আমাৰ ভাত আঞ্জা দিয়া হৈ গৈছে চ' গাইছ ফাইনেলি আমাৰ খোৱা লোৱাটো হৈ গ'ল এতিয়া আমি আৰু ঘৰলৈ যাওঁ বঢ়িয়াকৈ যদি আপোনালোকে ভিডিঅ'টো চাবলৈ হ'লে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোক সকলোকে হেপ্পী নিউ ইয়াৰ